ओके नहीं এখন খাই দিছে এই ঝোলা খাই দিছে দেখছে করবা পড়া লাগিছে তো এবার আমার আতেগোর সাথে একদম পুরা মাংস সাংখ দিয়ে একদম পুরা কি বালতি ভর্তি করে আনিছে তো এবার ডিকিট ভৰাই দিম মানে সবখিনি যেহেতু খানা খাব যাম তো খলি দিলো তাৰপিছত ডিকিট মানে একদম পুরা আগৰ পৰা খৰি চৰি আছে তাৰপিছত ইয়াতে ভৰাই দিলো তাৰপিছত ইয়াৰ আগত এটা বেলেগ জায়গা তারপরে হলে মানে বহুত লেটে হৈ গল প্রায় 1টা মান বাজিল নেকি স্যার নাকি 1টা বাজিল এটা বাজিল আমার গুলজার ভাইতে আহি আছে সিমান ভাই আমি এতিয়া কিবা মানে এইটো কি কয় আমুয়া মানে আমার ঘৰৰ ভাষাত আমুয়া বুলি কয় আমৰলি নে কিবা কয় তাত হেইবিলাক নিব আমাৰ জানে পেটলা সারে এইবিলাক বস্তুয়ে খায় তাৰপিছত ইয়াত ধ্ৰুব স্যার আছে তো ইয়াত লব আইছো তাৰপিছত মেইন খানাৰ ঠাইত যাম স্যার যে আইটেম কি হব আজি আইটেম হব মাংস ভাত আৰু কিবা কিবি আছে যেটো ট্ৰেডিশনাল পইচা দি যি ঘৰ বনাইছে এটো 3000 টাকা চশমা ক্ৰক্স পিন্ধিছে সারে তাৰপিছত স্যার আৰু এইবিলাক সব চলি তো আপুনি সব ইউটিউবৰ মানে বডি ওপৰৰ পৰা লৈ ভিতৰে যে জংগিয়া ফেনকান আছে এটো ইউটিউবৰ টকাৰে সাৰক সোনকালে সাবস্ক্রাইব কৰি দিবা আৰু 3000 হলে 1 লাখ সাবস্ক্রাইবার হ'ব স্যার বিএনজিএন আকাশ তো ডেসক্ৰিপচনত থাকব লিংক আপোনালোকে চাব 3 মিলিয়ন হ'ব 3 মিলিয়ন হ'ব স্যার মানে 300k হ'ব সরি বলেছিল ইফালে মনোৰঞ্জনতৰ ঘৰত আইছো এইবাৰ আমি ক'ত যাম চাৰিবাৰ আমি কিবাত যাম আমুয়া বিচাৰবা আইছো কিন্তু এতিয়ালৈকে মানুহ অহা নাই তাৰপিছত কেঁচা আমো আছে হয় আপুনি এতিয়া আমি সব মেনেজ কাম কৰছো সব মেনেজ কৰিছে 11টা বজাত উঠি ৰাতিপুৱা সব মেনেজ কৰিছে তাৰ খালি খাব আহিছে এবাৰ তথাপি আমি যাই গম পাব অলপ পিছত ভিডিও যদি বনাই গম পাব কোনে কি কৰে এতিয়া আমি আৰু মেইন জায়গাত যাম তাতে আমি জগতকৰ কৰি সাৰতে খালি খাব যাব সবখিনি আমি কৰি আছো তো একদম সেই গছৰ ওপৰত কিবা আমৰলিৰ হেইটো আছে তো এতিয়া পাৰিম মানে এই নয়নদাহতে তাৰপিছত আমাৰ ধ্ৰুব ছাৰহতে মানে হেইটো খাব আৰু কোনবাই খাব আমি বাৰু নাখাও তো সেইবিলাক সেই ভাইটিটোৱে পাৰি আছে এনেকে তাৰপিছত চাও বস্তুটো দেখো আপোনালোকে খাইছে নে নাই সেইখিনি কমেন্টত জনাব তো এয়া আমি পাৰিলো সেইখিনি বস্তুখিনি কিমান টাইমে আহিছো ইয়াত ৰখি সব কাম সাম কৰি এতিয়া খালি খাব হৈছে সব এইবিলাক যোগাৰ টকাৰ কৰলো স্যার আমি কিমান টাইমে আহিছো ককচোন স্যার আপুনি আমাৰ 5 ঘন্টা হৈ গল আমাৰ 4.5 ঘন্টা হোৱা নাই 3 ঘন্টা হৈছে সবাই ইয়াতে আহিছে পুৰা একদম সিঙ্গল आज कौन काम करेगा बख्तियार करेगा बख्तियार मैं भी हूं बख्तियार करेगा तो सब लोग है यहाँ पे खाना बनाएगा अभी सर लेटेस्ट माल अपनी लेटेस्ट डांगी हालत बेया হৈ গল सर কিন্তু ইউটিউবৰ পইচা দি বহুত কিবা কিবি কৰিছে যিখিনি আজি ডিম্পু বৰুৱা কৰিব পৰা নাই কোনে আছে কি স্যার ইউটিউবৰ পৰা পইচা পাই মই তো আইফোনও লৈছে বলে স্যার এইবাৰ লগত 14 Pro Max জাঙ্গিয়া লো আমাৰ ক্ষমতা আছে আইফোন লোৱাৰ ক্ষমতা নাই জায়গাটো কেনেকুৱা লাগিছে কক আল্টিমেট একদম নেচাৰৰ মাজত তেনেকুৱা লাগে আছে মনখন উৎফুল্লিত হৈ ও মাই গড স্যার একদম পুৰা জুই জ্বলি গল স্যার বনাব নাই আপুনি আজি আপুনি তো এনেই আছে খালি আমাৰ মেইন মানুহ আইলা হয় স্যার বনাই দিলো ব্লগ বহুত দিন পিছত ব্লগ বনাই আছে গাইস স্যাৰৰ খালি গাইস চেনেলটো সাবস্ক্রাইব কৰক নকৰক কিন্তু ভিডিওটো শেয়ার কৰিব यस सर और স্যাৰৰ কালি নতুন ভিডিও দিছে একদম জি ভাইৰেল ভাই এক ভাইৰেল আমাৰ একমাত্ৰ এই ভাই কাৰণে হৈছে ই পাৰ্সোনালি শেয়ার কৰিছে ভাই স্যাৰৰ এদিনত 17k ভিউজ তাৰপিছত আজি 50k কৰি দিব আমাৰ নন্দস স্যাৰ আপুনি কি গামছা খুলি আছে গামছা পিন্ধি আছে ভাই গামছা পিন্ধি আছে কি খাব আজি তুমি জি খোৱা ফ্ৰীতে খাম কাম কৰিব না নাই কাম সব ময়ে করলো আমি আহি পাইছো 4 ঘন্টা আগত আহি গৰে সব জুই জ্বলালে এতিয়া সাৰতে আহি মোর ভিডিও দেখা পাবো আপোনালোকে দেখা পাব আপুনি চাব আৰু এইজনক অলপ এনেকে ক'ব নোৱাৰি অলপ সন্মানীয় ব্যক্তি স্যাৰ তো স্যাৰ কি হ'ব আজি স্যাৰ যে পুৰা খানা হ'ব কোন পুৰা খানা হ'ব স্যাৰ ওকে তো আৰু মানুহ আছে সেইফালে আমাৰ কি কথা পাতি আছে ইহঁতে এনেকে কাপল গল দুইটা কেন কি বুঝা স্টার্ট হ্যাঁ এবারে হালদি কাট पूरा मेरिनेट আৰু এইবাৰ হল পিয়াজ দি দিয়া ভাই সব দিম একবারে দি দিয়া একেবারে দি দিয়া 1 2 3 4 আৰু গাইস এতিয়া দেখিবলৈ পাইছে পিয়াজ আৰু আদা নহৰু ধুনিয়াকে হৈ আছে আৰু এতিয়া জিৰা ধুনিয়া দিম অলপ জিৰা দি দিয়া অলপ দেখা দিছো ওকে দি থাকা আৰু অলপ আৰু দিম আৰু নালাগে হ'ব এই ধুনিয়া দিয়া ধুনিয়া হ'ব না দি থাকা সুন্দৰ আৰু হৈ যাব
আৰু গাইজ এতিয়া আমাৰ মানুহ দেখিবলৈ পাইছে দুজনে লাৰি আছে মই দিম মছলা এনেকুৱা হয় খানাৰ মজা মানে খানা সঁচাকৈ এনেকুৱা কেতিয়াবা খানা কি হয় এৰেঞ্জ হয় কিন্তু এজনে কাম কৰে কিন্তু আজি এটা বস্তু ভাল লাগিছে আমি বনাই আছো সিহঁতে খাই আছে দেখা দিয়া আমি কাম কৰিলো এবাৰ সিহঁতক মই কাম কৰি আছো কি আছিলে আমি এয়া বৌ এইবাৰ লাগি গৈছে এইবাৰ এয়া দেখিবলৈ পাইছে মিট মছলা দিছো আৰু এই যিটো মানে ৰেচিপি এইটো মানে সদায় খোৱা ৰেচিপি নহয় সদায় খালে ইমান মছলা পাতি মেইন ন জ্বলা দিয়া নাই তোমাৰ কাৰণে অলপ ৰাখিছো এক্সট্ৰাকে এইটো মোৰ মাংসৰে অলপ মই বনাইছো সিহঁতে বোলে আৰু নোৱাৰে সেইকাৰণে বাকীখিনি মই কৰি আছো ছাৰ এনে লাগি দি আছে মই মেইন মানুহটো হৈছো চানটো দেখাওক কেনে এটা চাউল ওলাইছে আপুনি ক'ত দেখিলে অলপ আগত মানে ছাৰ আপুনি ইমান কষ্ট নকৰিব বেকাৰ ছাৰ মানুহ ইমান কষ্ট কৰিব নাপায় আপুনি যাই অলপ বহক যাওক মই বহুত এইবাৰ আমি ৱাটাৰফলত যাম ছাৰ চিকেনটোতো হ'ল তামাম টেষ্টি বনাইছে ছাৰ এতিয়া খালে আৰু ভালকে বুজি পাম আপোনাৰ কাপোৰ ছাৰ আকাশ খাই লৈ আহিছিল এইটো চিকেন আমি বনালো আমিতো এইবাৰ অলপ ৰেষ্ট ল'ম চব আমি কাম চাম কৰি এইবাৰ ছাৰে ইমান টাইম বহি আছিল এইবাৰ এনে ভাতটোতো একো কৰিবই নালাগে খালি লৰাই দি আছে ছাৰ এইবিলাক বেয়া লাগে আৰু ছাৰ এনেকৈ কৰি আছে আপুনি ছাৰৰ চাওক এনে চুলি থুলি ছিংগাৰ মানুহ যিটো লেভেলত থাকে চুলি থুলি পিন্ধি আমাৰ ছাৰ আমুৱা টপ অলপ আগতে দেখাইছিলো কেঁচা খোৱা আৰু লগতে চাওক এতিয়া পৰুৱা আছে দেখিছে ৰঙা পৰুৱা দেখা গৈছে ৰঙা পৰুৱা আছে দেখিছে আৰু কিমান কেইটা ৰঙা পৰুৱা আছে নৱস্মিতাও কেঁচা খাব ময়ো কেঁচা খাম 1 2 3 ৰঙা পৰুৱা খাই দিলো বহুত ডাঙৰ জিভাতে কামুৰিছে কথা নহয় বিয়াৰ গিলিছক সৰুৰ পৰা ভাল পাওঁ বিয়াৰ গিলিছ এনেকৈ খাই প্ৰটিন পোৱা যায় এতিয়া ৰঙা পৰুৱাৰ কণী কেঁচা কণী আমাৰ গুৱাহাটীৰ পৰা আহিছে কেইবাৰ নিদিল আপুনি এইবাৰ পাল ফাইনেলি কংগ্ৰেচুলেশ্যন 10 বাৰ মান দিছে নেকি ছাৰ আপুনি ছাৰ 11 বাৰ দিছে 11 বাৰ পাল আৰু কংগ্ৰেচুলেশ্যন ছাৰ খানাটো কেতিয়া হ'ব খানাটো অহা মাহৰ 32 তাৰিখে তো যেতিয়া গেছ বনোৱা যায় তেতিয়া ইমান খোৱা নাযায় কাৰণ বনাই থাকোঁতে ভাল হৈছে চিকেন বহুত ভাল হৈছে ছাৰ বহুত ভাল হৈছে সুন্দৰ ধুনীয়া ওকে ছাৰ এইফালে মজা ভাই মজা ন মোৰ প্লেট চাফা একদম অনেষ্টলি পুৰা বঢ়িয়া হৈছে এইফালে মজা ছাৰ প্লেট চাফা মই মাংসই পোৱা নাই মোৰ পিছটো ছাৰক বনাই খুৱাব লাগিব তুমি কোনটো ভিডিঅ' কাটা নাযায় মই কিন্তু লেটেষ্ট তুমি কোনটো মই আহিবলগীয়া মিনিষ্টাৰৰ পদত মই মানে ইলেকশ্যন খেলিম বুলি ভাবিছোঁ আপোনালোকে যদি মোক ভাল পায় এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি কিনে মোক ভোটটো দি দিব মই ভোট নিদিম আপোনালোকৰ বহুমূলীয়া ভোটটো মোক প্ৰদান কৰিব বুলি মই আশা ৰাখিলোঁ মই নিদিম নমস্কাৰ ৰাইজ মোকতো চিনিয়ে পাইছ একদম খানা চানা খাই আহিলোঁ জাহ্নবীত একদম পুৰা নতুন ডিজাইন তো ইয়াৰ ৰুম ফাৰ্ষ্ট আমি অপেনিং কৰি দিম পুৰা চাউণ্ড আনি আহিছে ছাৰ এইটো আমি ৰুমটো অপেনিং কৰি দিম না আহক ছাৰ আপোনাক আপুনি মেইন ইউজটো দেখাম ছাৰ এনেকুৱা অপেনিং গ্ৰেণ্ড অপেনিং টাইপৰ কাগজখনে পুৰা নাই ফাইভ ষ্টাৰ হোটেলৰ নিচিনা টেলিফোনটো আছে কিবা লাগিল খানা ছাৰ আপুনি যিহেতু ফুড ব্লগাৰ আৰু ছাৰ এইটো প্লিজ আপুনি উদ্ঘাটন কৰি দিয়ক আপোনাৰ হাত দি ক্লেপ আৰু এইফালে ৰুমটো দেখাম ছাৰ আহক ছাৰ আপুনি দেখি দিয়ক ধুনীয়াকৈ ফাৰ্ষ্ট অপেনিং আমি ঘুমাইছোঁ আৰু আমাৰ এইটো লেটেষ্ট মানুহ এইটো হ'ল আমাৰ আতিকুৰ ভাই আৰু এইটো হ'ল আমাৰ হেণ্ডচাম ব্ৰ ESD থকা মানুহ ESD চলোৱা মানুহ ভাবি দেখাই দিয়ক এইপিনে আছে না এইপিনে আছে লেটেষ্ট বৌ আৰু এইপিনে আছে লেটেষ্ট নয়নদা তুমি কোনটো